গুড মৰ্ণিং গাইজ, কি খবৰ? আপোনালোকৰ খবৰ ভালে থাকে? মোৰ ভাল। নতুন ভিডিঅ'ৰ সৈতে মই মেলা। আজি ৰাতিপুৱা উঠিলোঁ, উঠি পেলাই বাটত দেখি আহিলোঁ, বোলো ভিডিঅ' এটাই বনাওঁ। সেনেকৈ আমাৰ মেইন ৰাস্তাৰ ভিউ। এইটোৱে হ'ল আমাৰ ৰাস্তা আৰু এইটো আমাৰ ঘৰ। এইটো আমাৰ ৰাজহুৱা মন্দিৰ। এইটো আমাৰ ৰাজহুৱা মন্দিৰ। আজি অলপ উঠাত দেৰি হ'ল, উঠি গা চা ধুলোঁ। গা চা ধুই এতিয়া ভাতটো খাই লওঁ, গৰম ভাত খাই লৈ আৰু কামত যাওঁ আৰু। বতৰটো ডাৱৰীয়া, বৰষুণ এক টোপ দুই টোপ পেলাই আছে। এইয়া বতৰটো একদম বৰষুণ দিয়াৰ দৰে বতৰ হৈছে। আমাৰ জামডাল লাগছি এইবাৰ। এইয়া কেমেৰাটোত ফকাছে নহয়। এইয়া ক'লা ক'লা হৈছে, খাব পৰা হৈছে জাম একদম খাব পৰা হৈছে গাইছ। এইয়া এইবাৰ খাব লাগিব ৰ জাম। আৰু এডাল ৰাজহুৱা আম, এই আম পকচিয়ে। সেইচা আমডাল আজি এইডাল আম মন্দিৰৰ এই কি লালটিক হৈ পকি আছে। আজি কামৰ পৰা আহি খাব লাগিব আৰু আম। ইফালে গাইছ পুৰা বৰষুণ দি আছে। এইফালে পশ্চিম চাইডে, একদম বম বৰষুণ দি আছে একদম। আমাৰ ইফালে আহিব একদম ভম ভমে মাৰি আছে বৰষুণ। এইফালে বৰ্তমানলৈ আহিব নাই। আৰু খায়াৰ পানী চাব নেকি নালাৰ, কি ক'লা হৈ গৈছে, ব্লেক মান্থাৰ হৈ গৈছে। সদায় বৰষুণ দিলাক বুন চুন গিলা পচি গেল, যোৱাৰ পৰাই মানে গোটাই একদম হেৰি হৈ গ'ল, ক'লা হৈ গৈছে, পচি গৈছে। কি কৰিব আৰু বৰষুণ আহিলে। এইয়া বৰষুণ দিছে, কি কৰিব আৰু। বতৰটো মানে এতিয়া বাৰিষা বতৰ না, সেইকাৰণে আৰু কেতিয়া কি বৰষুণ আহে কেতিয়া ৰ'দ দিয়ে সেইটো আৰু গম নাপাওঁ আৰু। অকস্মাত বৰষুণো আহি যাব, ৰ'দো দি দিব। কালি মাছ মাৰিব গ'লোঁ, আজি এখন জাল আনিব লাগিব গাইছ, পৰঙি জাল এখন আনিব লাগিব, মানে মাছ মাৰিবই লাগিব গাইছ। বৰষুণ আহিছে, ডাঙৰ বেয়া বৰষুণ আহিছে গাইছ। ৰাতিপুৱাৰ ভাত হৈ গ'ল, এতিয়া আমি খাই লওঁ। ভাতৰ লগত মায়ে দিলাক গৰম ভাত ৰাতিপুৱাৰ, বেলেগ নাই, এই ভাজি আছে, বতাহ আছে, আৰু এই পিঁয়াজ, আৰু এই ভাত, আৰু এই পানী। মই ভাতটো খাই লওঁ, তাৰে পিছত ভিডিঅ'টো চলিব। ৰ'ব ভাতটো খাই লওঁ ৰ'ব গাইছ। ভাত চাত খাই তামোল চামোল খাই বৰষুণো এৰিলে বাৰু, হ'লেও আহোঁ আহোঁ কৰিব কৰি আছে। বৰষুণো এৰিলে, এতিয়া ময়ো কামত যাব ওলালোঁ আৰু। এতিয়া যাব ওলালোঁ আৰু গাড়ী চাড়ী লৈ। স্কুল নাযায় ছাৰ? কিয়া কেতিয়া গাড়ী শিকিলে চলি নাযায়, স্কুল যাব এৰি চাইকেল লৈ ঘূৰি থাকে। তই নাযা? কেতিয়া? হা কেতিয়া? এতিয়া যা যা সোনকালে যা, 8টা বাজিল। যাওঁ আৰু। এই ৰাখ বিশাল, আই এম গয়িং টু কাম। এতিয়া যাই আছোঁ, বৰষুণৰ বতৰ, পূৰা একদম সেউজীয়া সেউজীয়া, ঠাণ্ডা ঠাণ্ডা, ঠাণ্ডা লগাই দিছে গাইছ। আৰু তোমাৰ এইটো গৰমৰ দিন গৰম, বৰষুণ দি পেলাই ঠাণ্ডা পেলাই দিলাৰে। যাই আছোঁ, কি বঢ়িয়া বতৰ, ডাৱৰীয়া বতৰ, বৰষুণ আহে। গাঁৱলীয়া জেগা দেখিলেই মজা, কি সেউজীয়া সেউজীয়া ঘাঁহ বন, পথাৰ, মানে গাঁৱত থাকি কিবা এটা মজা লাগে আৰু। চহৰত থাকি মজাটো নাপায়, গাঁৱত থাকি যি মজা এটা আহে সেইটো মজা চহৰত নাপায়। সেইকাৰণে গাইছ, এটা আমাৰো সময় এটা আছিল আৰু, যেতিয়া স্কুল যাই আছিলোঁ, তেতিয়া মানে কি হৈছিল আপোনাৰ, যেতিয়া বৰষুণ দিয়ে স্কুলত যাই থকা সময়ত, যেতিয়া মানে যাৱাৰ টাইমত আৰু যদি বৰষুণ দিয়ে 8টাৰ পৰা 9টা বজাত, একদম ভাল আৰু তেতিয়া স্কুল যাব নালাগে নাই,
মানে স্কুলৰ লাইফটোত আৰু খালি স্কুল যাব ইচ্ছা নাযায়। যেতিয়া স্কুলত যাই থকা বয়সত এই কেতিয়া বৰষুণ দিয়ে বোলে 8টাৰ পৰা 9টা বজাত বাৰিষা বতৰত বৰষুণ দিয়ে না 8টাৰ পৰা 9টা বজাৰ ভিতৰত যদি বৰষুণ দিয়ে আৰু স্কুল বন্ধ নাযাওঁ আৰু স্কুল। সেইখিনি সময়ত বৰষুণ নামাৰে। যেতিয়া স্কুলত যাই আছিলোঁ সেইখিনি সময়ত বৰষুণ নাহে। যেতিয়া স্কুল যাই পাম প্ৰাৰ্থনা দিম আৰু এই প্ৰাৰ্থনা দিয়াৰ টাইমত যি ধমধমে বৰষুণ মাৰে তেতিয়াহে বৰষুণ মাৰে। এয়া হেৰি পালোঁ আমি এৰিগছন দলং। এয়া এৰিগছন দলং, এয়া এৰিগছন দলং। আজি পানী অহা নাই, কালি কিন্তু পানী আহিছিল আৰু আজি পানী নাই। কালি আহিছিল পানী, আজি আৰু পানী চানী শুকালাক। দে পানী নাই। এই মানে বালিহাট দলংখন থাকোঁতে বহুত ভাল আছিল। মানে বালিহাট দলংখন ডাঙৰ আছিল অৱশ্যে। মানে আদি এৰিগছন হৈ মোৰ যাই পোৱাকলৈকি জাগা কাম কৰা এই তোমাৰ বালিহা হৈ গেলি মানে 2বাৰ আপ ডাউন হয়। যাই পেলাই আৰু আহি ঘৰ পাওঁ। গুৱাহাটী যায়ে নাপাওঁ কেইদিনমান সময়ত। গুৱাহাটী বহুত চটকাট। এতিয়া দলংখন ভাঙি দিলে না নিয়াৰ পৰা মানে একদম গুৱাহাটী আহিব লগা হ'ল আৰু ঘূৰি ঘূৰি একদম সহ্য উৰা হয় একবাৰ। কেনেকুৱা হাবিহান জেগা একদম। সেইকাৰণে মানে গছ গছনিগিলা থাকলে ভালো হয় কি বঢ়িয়া ঠাণ্ডা। ইয়াতে যদি মানে গৰম দিনত ইয়াতে পূৰা ঠাণ্ডা হৈ থাকে, ইয়াতে বেছি গৰম অনুভৱ নহয়। পূৰা গছ গছনি আছে না, বতাহ দি থাকে একদম। ৰাতিটো আদি একদম ক'লা ক'লা একদম ভয়ানক ক'লা হৈ থাকে একদম। কাষতে নদী, নদীৰ কাষে কাষে এইগিলা জংঘল পূৰা গছ। এতিয়া বৰষুণ দি গ'ল না, ডাঙৰ বৰষুণ গোটেই এইগিলা পানী পানী হৈ গৈছে। বৰষুণ দিয়াৰ না দিয়াৰ কাৰণে এইগিলা গোটেই পানী পানী। আহি আমি কাট্ৰিবাৰী পাই গ'লোঁ। এয়া কাট্ৰিবাৰী পথাৰ। মানুহগিলাই মানে কইঠা চইঠা চিটাইছি আৰু এতিয়া পানী হ'ল না, কইঠাও ডাঙৰ হ'ব আৰু ধান চাল মাৰি আৰু আমাৰ পেক ৰুবই আৰু। পেক মানে তোমাৰ হেৰি কয় ভুই ৰুব, ভুই ৰুবই আৰু ধান ৰুব। মামাহঁতৰ ঘৰ আহি পাই গ'লোঁ। কি জানো মায়া ঐ নহয় আকৌ জানো মায়া ঐ সৰুপা এই চাওক এই এতিয়া টাইম হ'ল 8টা বাজছি। এই ই নাছেগা এই নকচা না এই 8টা বাজছি। এতে টুপদি মাৰি আছে দাদা। এই 8টা বজা থাকলে কি এতে টুপদি মাৰি আছে। কি এই উঠ 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 এই উঠ এই উঠ এই চাওক এই উঠ এই 8টা বাজিলে। এই মামাহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া। মই এতিয়া লতিবাৰী অভিমুখে ৰাওনা কৰিলোঁ। মই জাগা আহি পাই গ'লোঁ কাম কৰা। এইটোৱে কাম, দোকান খোলা। এই সোপা মাল ওলাব লাগিব গোটাই। হচি আৰু একলা একলাই আজি এই সোপা মাল একলাই ওলাব লাগিব গোটাই। গাইজ দোকান চোকান খোলা হৈ গ'ল। দোকান চোকান খুলিলোঁ। কাৰোবাক মাল চাল লাগিলে আহিব, ময়ে থাকিম। আৰু বতৰটো ডাৱৰীয়া বতৰ, সেইকাৰণে চাহ একাপ খাই দিওঁ ৰ'ব। চাহ খাব দেখা নাই গাইজ, কমলে পূৰা স্পেচিয়েল চাহ বনাই আছে একদম। পূৰা একদম চাহৰ উতল আহি গৈছে। গৰম চাহ একদম আহি গ'ল, স্পেচিয়েল চাহ। চিংৰা দুটা লৈ লওঁ। ঐ খুৰা চিংৰা দিব সেই দুটা, গৰম চিংৰা একদম স্পেচিয়েল কালাৰ আহি গৈছে। গৰম চিংৰা আহি গ'ল গাইজ। এই কমলত যে চাহ খাইছিলোঁ তেতিয়াৰ পৰা চাহ তাহ খাই উঠিছিলোঁ, তাৰ পৰা আৰু ভিডিঅ' বনোৱা নাছিলোঁ। এতিয়া গধূলি হৈ গ'ল। এতিয়া আৰু এই মাল চালগিলা সামৰিবা হৈ গ'ল। এই মাল চালগিলা আৰু ভিতৰত থওঁ। এই মাল চালগিলা এই বাহিৰৰ মাল যে আছে এইগিলা আপোনালোকৰ চাওক। এই মালগিলা এইগিলা ভিতৰত সোমাই থৈ দিওঁ। আৰু আমাৰ মালিক হ'ল এইজন, এইটো মালিক আৰু মই হ'ল কৰ্মচাৰী। এতিয়া আৰু ভিডিঅ'টো আৰু ইয়াতে সমাপ্ত কৰিলোঁ আৰু গাইজ। মানে মাল চালগিলা ভৰাওঁ আৰু ভৰাই পেলাই ঘৰত যাওঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।